তো গাইজ আজি ভিডিওটো মজা লাগিব কাৰণ গাইজ আপোনালোকে নিশ্চয় ভাবে যে গাইড টিউবত গাইজ যদি মানে লিমিটতকৈ গাইজ বেছি হাৱা দাও কি হ'ব তো সেইটো আমি একজিবি ক্লিয়াৰ কৰি চাম তো আমাৰ ওচৰত আছে এয়া গাইড টিউব তো ইয়াত আমি মানে যেতিয়াকালি গাইজ ইয়াত হাৱা ধৰে তেতিয়াকালি দি থাকিম তো অৱশেষত কি হয় আমি এইটো চাম তো ব্লাছ হোৱাকালি গাইজ হাৱা দিম আপোনালোকে কোনো যদি এইটো ভিডিঅ' ট্ৰাই নকৰে কাৰণ গাইজ আমি আপোনালোকৰ এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণেহে কৰিছোঁ আৰু কোনো যদি ট্ৰাই নমাৰে তো আমি আপোনালোকক ট্ৰাই মাৰি ৰাখিছোঁ আপোনালোকে চাওক আৰু গাইজ মজা লওক তো বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ ওচৰত এখন কেৰাম মানে চেফটিৰ কাৰণে লৈ লৈছোঁ তো ইয়াত আমি ফাঁকাৰে গাইছ মানে পামৰ পাইপডাল সোমাই দিম আৰু গাইছ পাম্পটো দিম আৰু পূৰা চেফটি লগাই কৰিছোঁ আপোনালোকে ট্ৰাই নামাৰিব আমি গোটেইখিনি ছেট আপ কৰি ল'লোঁ এতিয়া গাইছ আমি পাম দিয়া $2,000 years later. গৰম উঠি গৰম এইটো আপোনালোকে দেখিলে যে ফাটি কি গাইছ অৱস্থা হৈ গ'ল ইয়াৰ ইমানমান গাছ ফালি গৈছে তো আমি ৰবা নোৱাৰি গাছ গজনাৰে ফুটাই দিলোঁ মাইকে শুনা পোৱা নাই গাছ ভিডিঅ'টো কেনে পালে ক'ব আপোনালোকৰ কাৰণে গাছ ইমান কষ্টগিলা কৰি থাকোঁ তো আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব কাৰণ গাছ ভিডিঅ' বনোৱাত বহুত কষ্ট হয় আপোনালোকে ভাবে কিজানি এনেই বনাই দিলে হয় নহয় গাছ টিউব চিউব কিনি আনি বনোৱা তো আপোনালোকে কোনো যদি ট্ৰাই নকৰিব কাৰণ ৰিক্স আছে তো এইটো আছিল ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু যোনজনে নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে কোনো যদি ট্ৰাই নামাৰিব কাৰণ এইটো গাছ ৰিক্স আছে